হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে, মোৰো ভাল। এইটো দেখিবলৈ পাইছে মোৰ ওচৰত এডিনিয়াম। এইটো কি চিনি পাইছে? ইয়াৰ ভিতৰতে এডিনিয়ামৰ গুটি আছে। ইয়াত কমেও এটা ছাইডত 50টা ওপৰত আপোনাৰ গুটি ওলায়। ইয়াত গুটি থাকে। এই ৰছীডাল বান্ধি দিছোঁ যাতে ই বুঢ়া হৈ নিজে ফাটি যায়। ফাটি গ'লে গুটিবিলাক নষ্ট হৈ পৰি যাব য'তে ত'তে। সেইবাবে আপোনালোকৰ ঘৰতো যদি এডিনিয়াম আছে, এনেকৈ যদি কলি মাৰিছে, এনেকৈ যদি গুটি বনিছে, তাৰ ভিতৰত এনেকৈ এডাল ৰছীয়ে বান্ধি দিব, নৰ্মেল এটা গাঁঠি দি বান্ধি থৈ দিব, যাতে সি নিজে বুঢ়া হৈ ফাটি গৈ গুটিবিলাক নষ্ট নহয়। এইটো চব কি সুন্দৰ হৈছে। ইমানতে বাই বাই।